মই মাইসাৰি আপোনালোকক মোৰ চেনেলত পুনৰ স্বাগতম জনাইছো। আজি মই আকৌ খামুকৰ ৰেচিপি বনাবলৈ লৈছো। লাষ্ট ভিডিঅ'ত মণিপুৰী ষ্টাইলত বনোৱা খামুকৰ ৰেচিপি দেখুৱাইছিলো। আজি বড়ো ষ্টাইলত মাটিদালিৰ লগত বনোৱা খামুকৰ ৰেচিপি বনাবলৈ লৈছো। তাৰে আগতে মোৰ চেনেলত যদি নতুন এনে ধৰণৰ ট্ৰেডিশনাল ৰেচিপি চাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ দেখি থাকে। বলক তেনেহলে এই ৰেচিপিটো বনাবলৈ ষ্টাৰ্ট কৰো। এয়া চাও মই খামুকৰ মুখৰ ঢাকনি এৰুৱাই আৰু পিছফালটো কাটি ভালদৰে ধুই কুকাৰত 5টা চিটি মৰাই বইল কৰি লৈছো। এইখিনি মাটিদালি লৈছো, চাখোৱা কাপেৰে 4 কাপ মানৰ সমান হ'ব। মাটিদালিখিনি মই 3 ঘণ্টামান সময়ৰ বাবে পানীত তিয়াই থৈ দিছিলো। এতিয়া ভালদৰে মাটিদালিখিনি বাকলি গুচাই ধুই লম। এইফালে আদা নহৰু পিছি লোৱা লৈছো 3 চামুচ। এটা মিডিয়াম সাইজৰ পিয়াজ কাটি লৈছো, 5খন তেজপাত আৰু এইটো হৈছে কলখাৰ লৈছো আধা কাপ। এতিয়া ভালদৰে ধুই মেলি লোৱা মাটিদালি কেৰাহীখন জুইত পাতি দিছো। এতিয়া মই গৰম পানী দি দিছো সোনকালে উতল আহিবৰ বাবে। আপোনালোকে নৰ্মেল পানীও দিব পাৰে। এইখিনি এতিয়া ভালদৰে উতল আহিবলৈ দিম। এয়া চাওক মোৰ দালিখিনি ভালদৰে উতল আহি গৈছে। দালিৰ পৰা যিখিনি ফেন ওলাইছে সেইখিনি এতিয়া হেতাখনৰ সহায়েৰে ওলাই পেলাই দিম। এয়া চাওক ভিডিঅ'টিত দেখাৰ দৰে হেতাখনেৰে মই ফেনখিনি কাঢ়ি পেলাই দিছো। এতিয়া মই কলখাৰখিনি দি দিছো, লগতে নিমখ দি দিছো। নিমখ আপোনালোকৰ সোৱাদ অনুসৰি দিব। এবাৰ গোটেইখিনি ভালদৰে লৰাই দিছো। এতিয়া এইখিনি উতল আহিবলৈ দিম। এয়া চাওক দালিখিনি উতল আহি গৈছে। এতিয়া বইল কৰি লোৱা খামুকখিনি দি দিছো। এবাৰ গোটেইখিনি ভালদৰে লৰাই দিছো। এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম। এয়া চাওক মোৰ দালিখিনি উতলি আছে। 15 মিনিট মান সময়ৰ বাবে উতলিবলৈ দিম ঢাকনি নিদিয়াকৈ। মাজে মাজে লৰাই দি থাকিম। পোন্ধৰ মিনিট মান সময় উতলাৰ পিছত আদা নহৰু আপোনালোকক যিখিনি দেখাইছিলো তাৰে আধা দিছো। আধাখিনি তেল ফুৰণ দিবলৈ থৈ দিছো। গোটেইখিনি ভালদৰে লৰাই দিছো। এইখিনি এতিয়া আকৌ উতলিবলৈ দিম। এইফালে দালি আৰু খামুকখিনি উতলি আছে। এতিয়া আনফালে বাৰ্ণাৰত এখন কেৰাহী তেল ফুৰণ দিবলৈ গৰম হ'বলৈ দিছো। কেৰাহীখন গৰম হোৱাত ডাঙৰ চামুচেৰে 3 চামুচ মানৰ সমান মিঠাতেল দিছো। তেলখিনি ভালদৰে গৰম হ'বলৈ দি তেজপাত দিছো। কাটি থোৱা পিয়াজখিনি দিছো। এতিয়া পিয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজি ল'ম। এয়া চাওক পিয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজি ল'লো। এতিয়া পিছি থোৱা বাকী ৰৈ যোৱা আদা নহৰুখিনি দি দিছো। আদা নহৰুখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজি ল'ম। এয়া চাওক মই আদা নহৰুখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজি ল'লো। এইফালে খামুক আৰু দালিখিনি উতলি আছে। এতিয়া উতলি থকা দালিখিনিতে মই তেল ফুৰণখিনি দি দিছো। ভালদৰে গোটেইখিনি এবাৰ লৰাই দিছো। এতিয়া এইখিনি আকৌ 10 মিনিট সময়ৰ বাবে উতলিবলৈ দিম। মাজে মাজে লৰাই দি থাকিম। দহ মিনিট সময় ভালদৰে উতলোৱাৰ পিছত এতিয়া মান ধনিয়া দি দিছো।
ভালদৰে গোটেইখিনি এবাৰ লৰাই দিছোঁ মোৰ খামুক আৰু মাটিদালিৰ আঞ্জা খাবলৈ ৰেডি হৈ গ'ল বহুত টেষ্টি হয় খাবলৈ আমাৰ বড়োবোৰৰটো ফেভৰেট হয় এই ৰেচিপিটো একচুয়ালি ফেভৰেট মানে এইটো এটা আমাৰ বড়োবোৰৰ স্পেশাল ৰেচিপি হয় আপোনালোকে যদি মাটিদালিৰ লগত খামুক খোৱা নাই এবাৰ বনাই খাই চাবচোন বহুত ভাল হয় খাবলৈ আৰু মোক কমেন্ট কৰি জনাই দিব আৰু মোৰ ভিডিঅ'টি চাই যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব মোৰ চেনেলত যদি নতুন মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ দেখি থাকে ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ